এইখন হ'ল ৰংপুৰ নগৰ। ইয়াতেই মন আৰু প্ৰিয়াৰ অচিনাকিৰ পৰা চিনাকিলৈ আৰু বন্ধুৰ পৰা প্ৰিয়জনলৈ কেনেকৈনো মৌ মিঠা প্ৰেমৰ সম্পৰ্কটিৰ সৃষ্টি হয়, আহক আমি সকলোৱে উপভোগ কৰোঁ। আরে প্রিয়া দেখুন, কি খবর? হাই, ভাল ভাল। আরে কিনো মোবাইল পিটিকি থাকো? এই মনি, কি খবৰ? ভালেই। চুলি কাটি দিলি যে? এই কাটি দিলোঁ। ঐ, কি চাই আছ? তই তাইক চিনি পাৱ নেকি? আমাৰ লগত একেলগে কোচিং কৰে। ৰচোন, মই তাক এবাৰ মাত দিওঁ। যা যা। তুমি ইয়াত যে? বান্ধৱী এজনীৰ লগত ফুৰিব আহিছোঁ। হয় নেকি? হাই। হাই। কি হৈছে তোমাৰ? কিবা প্ৰব্লেম? কি কম, এছাইনমেণ্টটোৱে আনিব পাহৰিলোঁ। অ', তুমি যদি বেয়া নোপোৱা মোৰ লগতে বাইকত গৈ তোমাৰ কপিটো লৈ আহিব পাৰিবা। পাৰি। ব'লা তেন্তে। ব'লক। হ'লনে? ব'লক। কিয় জানো এনেকুৱা লাগে যেন আপোনাৰ এই মোলৈ চাই মৰা হাঁহিটোৱে, নীৰৱ কথাবোৰে মোক যেন কিবা এটা বুজাব বিচাৰে। আৰু জানেনে, ময়ো যেন সেইটোলৈয়ে বাট চাই আছোঁ। মই যেন আপোনাক ভাল পাই পেলাইছোঁ, কিন্তু আপুনি কি ভাবি থৈছে জানো? কেতিয়াবা আকৌ আপোনাক হেৰুৱাব ভয় লাগে। কলৈ যোৱা তুমি? মই কোচিং যাম। ময়োতো কোচিঙলৈকে কৈ আছোঁ। নহ'লে বোলা মোৰ লগতে যাব পাৰিবা। ব'লক। বহা। আপুনি সদায় এনেদৰে থাকিবনে? আপোনাক ভাল পাব মন যায়, কিন্তু ভয় লাগে, কি জানিবা আপুনিও সময়ৰ লগত সলনি হৈ যায়।
সঁচাকৈ ঠাইখিনি বৰ ধুনীয়া লাগিছে আহকচোন আমি সেইখিনিলৈ যাওঁ শুনাচোন তোমালৈ এটা অনুৰোধ আছে তুমি মোক তুমি বুলিয়ে ক'বা আপুনি বুলি ক'লে কিবা ভাল নালাগে হ'ব দিয়া ব'লা তুমি একো বুজি নোপোৱা প্ৰিয়া মই তোমাক কিমান ভাল পাওঁ কৈ দিওঁ বুলিছে একো ক'ব পৰা নাই ভয় লাগে তোমাক হেৰুৱাবলৈ বৰ ভয় লাগে আজিলৈকে তোমাক মনৰ কথাবোৰ বুজাব পৰা নাই এ ভাই ক'ত যোৱা ভাই ইমান সাজি কাচি প্ৰিয়াক লগ কৰিবলৈ যাওঁ আৰু আজি তাইক মই সকলো মনৰ কথা কৈ দিম বুলি ভাবিছোঁ বাহ বঢ়িয়া বেষ্ট অফ লাক থেংক ইউ বাৰু কেনেকুৱা লাগিছে মজা লাগিছেনে বঢ়িয়া ঠিক আছে বাই বাই ঐ কি হলো কিনো ভাবি আছা তোমাৰ যদি কথা পাতিব মন নাই ঠিক আছে মই যাওঁ দিয়া ঐ শুনাচোন কি হল তোমাক যে থব হৈছিলে সেইজন তোমাৰ বয়ফ্ৰেণ্ড নেকি নাই নহয় মোৰ দাদা হয় ভগৱানে কেনেবাকৈ মোৰ হৃদয়খন ভাঙি নেপেলালি আৰু কিবা ক'লা নেকি নাই একো কোৱা নাই মোৰ এটা তোমাক কথা ক'বলগীয়া আছিলে মানে মানে মই তোমাক ভাল পাওঁ কি মোক তোমাৰ ভাল নালাগে নেকি মই তেনেকৈ কৈছো নেকি তেনেহ'লে মই লাভ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইবোৰ ভাল নাপাওঁ
মন, আজিৰ দৰে যদি সদায় একে থাকিব পাৰা, মোৰ জীৱন বাটৰ সাৰথি হ'ব পাৰা, তেনেহ'লে কোৱা। পাৰিম পাৰিম প্ৰিয়া, যেতিয়ালৈকে জীয়াই থাকোঁ তোমাৰ ছাৰটোৰ দৰে হৈ থাকিবলৈ চেষ্টা কৰিম। আই লাভ ইউ। লাভ ইউ। এনেকৈ মন আৰু প্ৰিয়াৰ সম্পৰ্কটো যুগমীয়া হয় আৰু এই মিলনেই জীৱনৰ সকলোতকৈ সুখৰ অনুভৱ। এই প্ৰেম শিকলিৰে আবদ্ধ হৈ ৰ'ল মন প্ৰিয়াৰ আজীৱন প্ৰেম কাহিনী। মন প্ৰিয়া, মন প্ৰিয়া, দা 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 দা, দা দা দা, মন প্ৰিয়া।